আজি পাপাই লৈ আনিলে ফ্ৰেছ কুৰি মাছ আৰু এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰি আছোঁ। এইকেইদিন খুব ইনষ্টাগ্ৰাম আৰু ইউটিউবত মাছৰ টেঙাৰ আঞ্জা এখন পূৰা ভাইৰেল হৈ আছে। মই ভাবিছোঁ তাকে আজি বনাওঁ, আছামিজ মাছৰ টেঙা। আৰু যিহেতু নেমু টেঙা ঘৰতে আছে, এতিয়া বনাই যাওঁ। এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ, আৰু ইটো চৌকাত মই বনাই লৈছোঁ জোলখিনি। এই মাছৰ টেঙাখন যদি ইমান দূৰলৈকে ফেমাছ হ'ব পাৰে, আমি ঘৰতেনো বহি কিয়নো বনাব নোৱাৰোঁ অসমীয়া মাছৰ টেঙা জোল। চ' বনাবলৈ চেষ্টা কৰিছোঁ। আজি এতিয়া বিলাহীখিনি গৰম হৈ যোৱাত আকৌ মই আলু বইল কৰি থৈ দিয়া আলুখিনি দি দিছোঁ। আৰু এইফালে আমাৰ টেঙা ষ্টেট ফ্ৰুট অফ আছাম, কাজি নেমু এতিয়া মই চেপি দি দিছোঁ। আৰু কাজি নেমু দিয়াৰ পাছতে মই অকণমান জোলখিনি ডাঠ হ'বলৈ কাৰণে চাউলৰ আটা ব্যৱহাৰ কৰিছোঁ। আৰু এইফালে শেষত জলকীয়া দি দিছোঁ। আৰু আজিলৈ ইমানেই।